নমস্কাৰ, আজি হৈছে 9 জুন আৰু আজিৰ দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে আৰু এনে ধৰণৰ খবৰসমূহ নিতৌ চাবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ দিব লৈছোঁ। আজি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ। নতুন মন্ত্ৰীৰূপে শপত ল'লে দুই বিধায়কে। শপত ল'লে জয়ন্ত মল্ল বৰুৱাই, নন্দিতা গালুৰচাই। বিয়লি 3 বজাত কলাক্ষেত্ৰত শপত গ্ৰহণ কৰে দুই বিধায়কে। নতুন মন্ত্ৰীৰ দপ্তৰৰ দায়িত্ব বিতৰণ। জয়ন্ত মল্ল বৰুৱাক জনস্বাস্থ্য কাৰিকৰী বিভাগৰ দায়িত্ব, নন্দিতা গালুৰচাক শক্তি আৰু খনিজাতৰ দায়িত্ব, উদ্যোগ আৰু বাণিজ্যিক বিভাগ কৰ্তন চন্দ্ৰমোহন পাটোৱাৰী, বন বিভাগৰ দায়িত্ব চন্দ্ৰমোহন পাটোৱাৰী। ৰঞ্জিত দাসৰ পৰা জনস্বাস্থ্য বিভাগৰ দায়িত্ব কৰ্তন, পৰিমল শুক্লবৈদ্য বন বিভাগৰ দায়িত্বৰ পৰা কৰ্তন। পৰিমল শুক্লবৈদ্য বন বিভাগৰ দায়িত্বৰ পৰা কৰ্তন কৰা হ'ল। পৰিমল শুক্লবৈদ্যক নতুনকৈ পৰিবহণ বিভাগৰ দায়িত্ব অৰ্পণ কৰে বিজেপিয়ে। বিমল বৰাক উদ্যোগ মন্ত্ৰীৰ দায়িত্ব দিয়ে। সাংস্কৃতিক বিভাগৰ দায়িত্বও বিমল বৰাক। সমাজ কল্যাণৰ পৰা দায়িত্ব কৰ্তন অজন্তা নেওগৰ। জলসিঞ্চন বিভাগৰ দায়িত্ব অশোক সিংগালক। অসম মন্ত্ৰীসভাৰ নতুন তালিকাখন হ'ল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ গৃহ লোক নিৰ্মাণ কৰ্মচাৰী বিভাগ আৰু অন্যান্য বিতৰণ নকৰা দপ্তৰসমূহ। ৰঞ্জিত কুমাৰ দাস পঞ্চায়ত আৰু গ্ৰামোন্নয়ন, খাদ্য আৰু অসামৰিক যোগান আৰু গ্ৰাহক পৰিক্ৰমা সাধাৰণ প্ৰশাসন। অতুল বৰা কৃষি উদ্যান, শস্য পশুপালন, অসম চুক্তি ৰূপায়ণ আৰু সীমান্ত অঞ্চল উন্নয়ন। উখ্ৰাও গৌৰৱ ব্ৰহ্ম হস্তহাত আৰু বস্ত্ৰশিল্প, ভূমি সংৰক্ষণ, বড়োলেণ্ড কল্যাণ মন্ত্ৰালয়। চন্দ্ৰমোহন পাটোৱাৰী বন আৰু পৰিৱেশন, এক্ট ইষ্ট পলিচি পৰিক্ৰমা, সংখ্যালঘু কল্যাণ। পৰিমল শুক্লবৈদ্য পৰিৱেশন, আবকাৰী, মীন পালন। কেশৱ মহন্ত স্বাস্থ্য আৰু পৰিয়াল কল্যাণ, চিকিৎসা, শিক্ষা আৰু গৱেষণা, বিজ্ঞান প্ৰযুক্তিবিদ্যা, তথ্য প্ৰযুক্তি। ডক্টৰ ৰণোজ পেগু শিক্ষা, জনজাতি কল্যাণ, ভৈয়াম জনজাতি আৰু পিছপৰা শ্ৰেণীৰ উন্নয়ন। আন এটা গুৰুত্বপূৰ্ণ খবৰ হ'ল সাম্প্ৰদায়িক মন্তব্য কৰাৰ বাবে নুপুৰ শৰ্মা আৰু নবীন কুমাৰ জিন্দালসহ 9 জনৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিলে দিল্লী আৰক্ষীয়ে। উল্লেখযোগ্য যে নুপুৰ শৰ্মাই হজৰত মহম্মদ সাল্লাল্লাহু আলাইহি ৱাছাল্লামক লৈ কৰা বিতৰ্কিত মন্তব্যৰ পিছতেই মধ্যপ্ৰাচ্যৰ ইছলামিক ৰাষ্ট্ৰসমূহ একগোট হৈ ভাৰতৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰি আহিছে। তাৰ প্ৰতি লক্ষ্য ৰাখি দিল্লী আৰক্ষীয়ে এই দুই নেতাৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিবলৈ বাধ্য হয়। ভাৰতত দ্ৰুতগতিত বৃদ্ধি কৰোনাৰ সংক্ৰমণ। যোৱা 24 ঘণ্টাত 7,240 গৰাকী নতুনকৈ সংক্ৰমণ। যোৱা 24 ঘণ্টাত 8 গৰাকী ক'ভিড ৰোগীৰ মৃত্যু। বিগত দুদিনৰ তুলনাত 40.9% সংক্ৰমণ বৃদ্ধি। বৰ্তমান সক্ৰিয় ৰোগীৰ সংখ্যা 32,490 গৰাকী। দৈনিক পজিটিভৰ হাৰ 2.13% বুলি জানিব পৰা গৈছে। মধ্যপ্ৰদেশৰ বালাঘাটত শোকাবহ ঘটনা। কুঁৱা পৰিষ্কাৰ কৰোঁতে বিষাক্ত গেছ লিকেজ হোৱাৰ ফলত 5 জন যুৱকৰ মৃত্যু। মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানৰ শোক প্ৰকাশ। পত্নী প্ৰেম ভাল, কিন্তু বেছি পত্নী প্ৰেম ৰাজ্যৰ বাবে হানিকাৰক। পত্নী প্ৰেমে মূৰত ধৰিলে হিমন্ত বিশ্ব শৰ্মাৰ নিচিনা অৱস্থা হয়। পিপি কিট বিতৰ্ক সন্দৰ্ভত ৰাইজৰ দলৰ মুখপাত্ৰ জ্ঞানশ্ৰী বৰাৰ এই মন্তব্য। শেহতীয়া মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ পিপি কিট কেলেংকাৰীৰ সন্দৰ্ভত আজি আম আদমি পাৰ্টীয়ে গুৱাহাটীত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। লগতে পিপি কিট আৰু চেনিটাইজাৰ বিতৰ্কৰ তদন্ত বিচাৰি সৰব অখিল গগৈ। NHMৰ কাৰ্যালয়ত প্ৰতিবাদ সাব্যস্ত কৰে ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে। দক্ষিণ কামৰূপৰ সোণতলীত ভয়ংকৰ ঘটনা। দুই ফৈদৰ মাজত ভূমিকেন্দ্ৰিক সংঘাত। ৰডেৰে মৰিয়াই হত্যা 2জন লোকক। নিহত নুৰ মহম্মদ আৰু আলী আকবৰ। গুৰুতৰভাৱে আহত 22জনকৈ লোক। আহত 17জনক GMCলৈ প্ৰেৰণ। প্ৰফিট বিতৰ্কত মাত মাতিলে নাছিৰুদ্দিন শ্বাহে। প্ৰধানমন্ত্ৰী মোদীয়ে ব্যৱস্থা গ্ৰহণ কৰি
বিহুৎগাৰ বন্ধ কৰিব লাগে বুলি মন্তব্য কৰে নাছিৰ উদ্দিন শ্বাহে। মাত্ৰ 105 ঘণ্টাত 75 কিলোমিটাৰ পথ নিৰ্মাণ কৰি গিনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডত নাম অন্তৰ্ভুক্ত কৰিলে ভাৰতে। আৰক্ষীৰ ঘোষণা, হিন্দু মুছেৱালা হত্যাৰ মূল খলনায়ক লৰেন্স বিষ্ণুই। যি হিন্দু মুছেৱালাৰ হত্যাই গোটেই ভাৰত জোকাৰি গৈছিল আৰু সেই হত্যাকাণ্ডৰ মূল অভিযুক্ত লৰেন্স বিষ্ণুই বুলি আৰক্ষীয়ে সদৰি কৰিছে। এইবাৰ ৰাজ্যসভাত ভোট প্ৰদান কৰিব নোৱাৰিব 2 মন্ত্ৰীয়ে। আদালতৰ ৰায়, ৰাজ্যসভা নিৰ্বাচনত ভোট দিব নোৱাৰিব মহাৰাষ্ট্ৰৰ 2 মন্ত্ৰী নবাব মল্লিক আৰু অনিল দেশমুখে। কংগ্ৰেছৰ বিধায়ক আব্দুৰ ৰছিদ মণ্ডলৰ এক মন্তব্য, গৌৰৱ অনুভৱ কৰিছোঁ কংগ্ৰেছৰ পৰা যোৱা সকলে মন্ত্ৰিত্ব পাইছে, সেইকাৰণে শপত গ্ৰহণ অনুষ্ঠানলৈ আহিছোঁ। কংগ্ৰেছৰ বিধায়ক আব্দুৰ ৰছিদ মণ্ডলৰ এই মন্তব্য। আন এটা গুৰুত্বপূৰ্ণ খবৰ হ'ল ভাৰতৰ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ দিন ঘোষণা। 18 জুলাইত নিৰ্বাচনৰ ভোট গ্ৰহণ, 21 জুলাইত ঘোষণা কৰা হ'ব ফলাফল। 24 জুলাইত অন্ত পৰিব ৰামনাথ কোবিন্দৰ কাৰ্যকাল। লখিমপুৰত আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান, জব্দ 94 গ্ৰাম ড্ৰাগছসহ 88টা কণ্টেইনাৰ। 3 ড্ৰাগছ সৰবৰাহকাৰী গ্ৰেপ্তাৰ আৰক্ষীৰ। গ্ৰেপ্তাৰ পিণ্টু বিশ্বাস, বিটু ঠাকুৰ, বিপ্লৱ দেৱনাথ। ৰাজস্থানৰ উদয়পুৰত শোকাবহ ঘটনা, দোকানৰ ছাদ খহি 3জন লোকৰ মৃত্যু, গুৰুতৰভাৱে আহত 8জনকৈ লোক। এই শোকাবহ ঘটনা সংঘটিত হৈছে ৰাজস্থানৰ উদয়পুৰত। সৰ্বকালৰ অভিলেখ ভাঙি ভাৰতীয় টকাৰ পতন অব্যাহত, ডলাৰৰ বিপৰীতে 77.81লৈ অৱনমিত হ'ল ভাৰতীয় টকা। জ্যোতিষীয়ে আঙুঠি দি দিলে আৰু 5 বাৰ বিধায়ক হৈ থাকিব পাৰিম, এই মন্তব্য আগবঢ়াই মৰিয়নি সমষ্টিৰ বিজেপি বিধায়ক ৰূপজ্যোতি কৰ্মীয়ে। বলিউডৰ নায়িকা মহিমা চৌধুৰী স্তনৰ কৰ্কট ৰোগত আক্ৰান্ত, বৰ্তমান তেওঁ চিকিৎসাধীন। অভিনেতা অনুপম খেৰে এটা ইনষ্টাগ্ৰাম পোষ্টৰ জৰিয়তে ৰাজহুৱা কৰে এই বাতৰি। ইনষ্টাগ্ৰামত পোষ্ট কৰে মহিমাৰ এটা বিশেষ ভিডিঅ'। অনুপম খেৰে ভিডিঅ'টোৰ শিৰোনাম দিয়ে মহিমা চৌধুৰীৰ সাহস আৰু কৰ্কট ৰোগৰ কাহিনী। আজিৰে পৰা দিল্লীত অনুষ্ঠিত হ'ব প্ৰত্যাশিত ভাৰত আৰু ছাউথ আফ্ৰিকাৰ T20 শৃংখলাৰ প্ৰথমখন খেল। আজি সন্ধিয়া 7 বজাৰ লগে লগেই দিল্লীত অনুষ্ঠিত হ'ব প্ৰথমখন T20 মেচ।